আজি আপুনি অকলে আহিল যে লগৰকেইটা ক'ত? প্ৰথম কথা আমি একেখন গাঁৱৰে। দ্বিতীয় কথা আপুনি বুলি নকয় তই বুলিও ক'ব পাৰি। আৰু তৃতীয় কথা তোক এটা কথা ক'বলৈ আহিছোঁ। সেইবাবে লগৰকেইটাক আনিলোঁ, সিহঁতে জোকাই থাকে। অ' সেইটোহে, কচোন কি কথা? তোক মই ভাল পাই পেলাইছোঁ। তই মোক ভাল পাবিনে? ক, চিধা চিধি ক। এইবোৰ কি কৈছ তই? এবাৰ ভাবি চাইছনে? আৰে ইয়াত ভাবিব লগা কি আছে? মই তোক ভাল পাওঁ, কথা ইমানে। ভাল পাওঁ বুলি ক'লে চব নহয়। আৰু তোক কোনে কৈছে মই ভাল পাওঁ বুলি? ভাল নাপাব লগা কি আছে? পাই ল। আৰু এটা কথা তই ভালদৰে শুনি ল, মোৰ জীৱনত জোনৰ বাহিৰে আৰু কাৰো স্থান নাই। মোৰ পৃথিৱী তাই। সপোন দেখোঁ কেৱল তাইক লৈ। নিজৰ কাৰণে ভাবিবলৈ সময় নাই। আৰু তোক যাতে মোৰ চকুৰ আগত কেতিয়াও দেখা নাপাওঁ। ইয়াৰ পৰা গুচি যা। হ'ব দে, কিবা ভুল কৰিছোঁ যদি ক্ষমা কৰিবি। মই যাওঁ। আৰু শুন, এবাৰ ভাবি চাবি, কেতিয়াবা নিজৰ কথাও ভাবিব লাগে।